নমস্কাৰ, মই প্ৰাৰ্থনাই সকলোকে স্বাগতম জনাইছোঁ। আজি আছে অধিৱেশনৰ তৃতীয়টো দিন। ইমানেই বেছি ভিৰ আজি, ইমানেই বেছি ভিৰ হৈছে। এয়া আমি আহি পালোহি হেঁচা ঠেলাৰ মাজত। ৰাতিৰ পৰিৱেশটো চাব সকলোৱে। Hello. Hi. তেতিয়াই আমাক দেখাই দিব আনহে নালাগে নিৰামিষ আহাৰ গ্ৰহণ কৰাটো কিমান এটা এই কথাটো তেওঁলোকে আমাক দেখাই দিছে দেৱাই আজি সংঘলৈকে যাব লাগিব সেইকাৰণে মই স্বাগত এই কথাখিনি মোক দিয়া তাইক অপেক্ষা কৰি আছে আমাৰ জনাজাত অনুসন্ধান সংস্থলৈ আমাৰ বনাইফালে ভিতৰত থকা অনুসন্ধান সংস্থা জমা দিবৰ বাবে তৈয়াৰ কৰা হ'ল ভিডিও দেখে গোলাঘাট জিলাৰ গোলাঘাট জিলাৰ সীমান্তবৰ্তী অঞ্চলত গোলাঘাট